আপোনালোকে আশা কৰে সকলোৱে ভালে আছে। পৰিষ্কৃতিচেন অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া এটা বাজিল ভাত বনাই আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ' সদায় ষ্টাৰ্ট কৰোঁ, কিন্তু সদায় হেৰি কৰোঁ, কিন্তু আপলোড দিয়াহে নহয়। চ' ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যিহেতু মোৰ ভিডিঅ' গেপ পৰি আছে, কণ্টিনিউ কৰিব লাগিব, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভাল হ'ব। আৰু আজি মই বনাই আছোঁ কি আছিলে, ঔটেঙা টপ বনাম। চ' এতিয়া ভাত বনাই আছোঁ আৰু এইখিনি ঔটেঙা আৰু এইফালে কচু ভাজি আছোঁ। কেৰাহীখন পাতি ল'লোঁ আৰু পানী গৰম হ'বলৈ দিম। ইয়াতে পানী পুৰা উতলিবলৈ দিম। আৰু এতিয়া পানীত এচামুচ নিমখ মিহলাই লৈছোঁ। আৰু এতিয়া মই সিজিবলৈ দিম বেঙেনা আৰু দিছোঁ বিলাহী, নহৰু কেইফটামান আৰু দিম এতিয়া জলকীয়া কেইটামান। আপোনালোকে সোৱাদ অনুসৰি জলকীয়া কেইটা দিব। মই যিহেতু জলকীয়া বেছিকৈ খাওঁ, সেইকাৰণে বেছিকৈ দিছোঁ। আৰু এতিয়া 2 মিনিটৰ কাৰণে উতলিবলৈ দিম। বেঙেনাটো সিজিছে নে নাই ভিতৰত মই এখন চাকুৰে খুচি চালোঁ, আৰু বিলাহীখিনিৰ বাকলি আগতে গুচি গ'ল, সেইকাৰণে বিলাহীখিনি আগতে নমাই ল'লোঁ। আৰু এতিয়া মই এইখিনি এখন থালত নমাই ল'ম আৰু 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি দিম, নহ'লে গৰমে গৰমে বাকলি গুচাব নোৱাৰি। আৰু এইখিনি সকলোখিনিয়ে ঠাণ্ডা হৈ গৈছে আৰু মই ইয়াৰে বাকলিখিনি ভালদৰে গুচাই চাফা কৰি ল'ম। আৰু গোটেইখিনিৰে মই বাকলি গুচাই চাফা কৰি ল'লোঁ। আৰু এতিয়া মই গোটেইখিনি একেলগে পিটিকি ল'ম। আৰু বেঙেনাটোৰ ভিতৰত পোক থাকে, ভালদৰে চাই চিতি ল'ব লাগে। এতিয়া মই গোটেইখিনি একেলগে পিটিকি ল'ম। আৰু গোটেইখিনি মই একেলগে মিক্স কৰি ল'লোঁ। আৰু এতিয়া পাতি দিছোঁ মই কেৰাহীখন, আৰু দিছোঁ অলপমান মিঠাতেল, আৰু দিছোঁ এটা জলকীয়া, আৰু দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি মই অলপমান ভাজি ল'ম। এতিয়া দিছোঁ মই হালধি গুড়ি, আৰু দিছোঁ জিৰা গুটি কেইটামান, নিমখ সোৱাদ অনুসৰি, আৰু এতিয়া দিম বেঙেনা পিটিকাখিনি। আৰু 2 মিনিটৰ কাৰণে এইখিনি ভালদৰে ভাজি ল'ম। যিহেতু বইল কৰিছোঁ, অলপমান কেঁচা কেঁচা গোন্ধটো থাকে, কেঁচা কেঁচা গোন্ধটো গুচালৈকে 2 মিনিট ভাজি ল'ম। আৰু এয়া মোৰ ভাজিখিনি হৈ গৈছে, আৰু এখন মই প্লেটত গোটেইখিনি ওলাই ল'ম। এয়া বেঙেনা ভৰ্তা আমাৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি বেঙেনা ভৰ্তা এনেকৈ বনাই নাই খোৱা, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। গুড ইভিনিং এভৰিৱান। আৰু এতিয়া যাব ওলাইছোঁ মাৰ তাতে। ভাত চাত খাই অলপমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট আৰু কি 3টা বজাত ভাত খালোঁ, কিন্তু ৰেষ্ট কৰিম, এনেই অলপমান বহিলোঁ। আৰু যি গৰম, আপোনালোকে এটা বস্তু দেখাম, এটা বনাইছোঁ, আৰু এইটো বনাইছোঁ, আৰু এটা মানে বনাবৰ কাৰণে ৰেডি কৰি দিছোঁ, এইটো বনাম। আৰু আমি এতিয়া ঘৰত লৈ আছোঁ, আৰু এতিয়া আহি পালোঁ চানমাৰা। নহ'ব, আৰু লাগিব, আৰু লাগিব, নহ'ব, মাতাৰ পৰা আহিলোঁ, আৰু মোৰ ভিডিঅ' বনাই নহ'ল,
কাৰণ ভিডিঅ' বনোৱা নোহোৱাৰ কাৰণ হ'ল কি মা তাতে গ'লোঁ তামোল কিবা কিনি ধেৰ কাম কৰিলোঁ চ' ভিডিঅ' বনোৱা নহ'ল আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ আৰু এতিয়া বাজিছে 10:30 আৰু মই এতিয়াহে ভিডিঅ'টো এণ্ডিং কৰি আছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়াহে মোৰ আহিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আৰু সকলোকে চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ আৰু হাঁহি থাকক সুখত থাকক সুস্থ থাকক